ট্ৰাইবেল নহওঁতেই দাদাগিৰিটো ষ্টাৰ্ট হৈছে। অসমীয়া মূল সুঁতিৰ যিবিলাক জনগোষ্ঠী তেওঁলোকৰ সৈতে ট্ৰাইবেলে কেনেকৈ সহবাস কৰিব? শিৱসাগৰত এইবাৰ ৰিজাৰ্ভেশ্যন পলিচি অনুযায়ী তাৰ জিলা পৰিষদৰ সভাপতি পদটো শ্বেডুল ট্ৰাইবৰ কাৰণে ৰিজাৰ্ভ হ'ব। ৰিজাৰ্ভ হওঁতে অল টাই আহোম ষ্টুডেণ্টছ ইউনিয়ন, টাই আহোম যুৱ পৰিষদে সাংঘাতিক ধৰণে তাতে গণ্ডগোল কৰিলে, আন্দোলন গঢ়ি তুলিলে। কিয় ট্ৰাইবেল হ'ব শিৱসাগৰত? শিৱসাগৰত মানে জিলা পৰিষদটো ট্ৰাইবেলৰ কাৰণে কিয় ৰিজাৰ্ভ হ'ব? এনেকৈ সেইটো বন্ধ কৰি দিবৰ কাৰণে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিলে। আৰু প্ৰতিবাদ সাব্যস্ত কৰি এইটো তেওঁলোকে প্ৰতিষ্ঠা কৰিলে যে বৰ্তমানৰ ট্ৰাইবেল আৰু নতুনকৈ বিচৰা ট্ৰাইবেল, বিশেষকৈ আহোম সকল বেলেগ ধৰণৰ জনগোষ্ঠী, আৰু বৰ্তমানৰ ট্ৰাইবেলৰ লগত তেওঁলোক সমিল মিলেৰে হয়তো থাকিব নোৱাৰিব, বা আমিও হয়তো সমিল মিলেৰে সহাৱস্থানটো সম্ভৱ হৈ নুঠিব। আজিৰ তাৰিখত আহোমৰ দৰে এডভান্স কমিউনিটি এটাই কেলে ST বিচাৰিব লাগে? ট্ৰাইবেল নহওঁতেই দাদাগিৰিটো ষ্টাৰ্ট হৈছে। অসমীয়া মূল সুঁতিৰ যিবিলাক জনগোষ্ঠী তেওঁলোকৰ সৈতে ট্ৰাইবেলে কেনেকৈ সহবাস কৰিব? শিৱসাগৰত এইবাৰ ৰিজাৰ্ভেশ্যন পলিচি অনুযায়ী তাৰ জিলা পৰিষদৰ সভাপতি পদটো শ্বেডুল ট্ৰাইবৰ কাৰণে ৰিজাৰ্ভ হ'ব। ৰিজাৰ্ভ হওঁতে অল টাই আহোম ষ্টুডেণ্টছ ইউনিয়ন, টাই আহোম যুৱ পৰিষদে সাংঘাতিক ধৰণে তাতে গণ্ডগোল কৰিলে, আন্দোলন গঢ়ি তুলিলে। কিয় ট্ৰাইবেল হ'ব শিৱসাগৰত? শিৱসাগৰত মানে জিলা পৰিষদটো ট্ৰাইবেলৰ কাৰণে কিয় ৰিজাৰ্ভ হ'ব? এনেকৈ সেইটো বন্ধ কৰি দিবৰ কাৰণে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিলে। আৰু প্ৰতিবাদ সাব্যস্ত কৰি এইটো তেওঁলোকে প্ৰতিষ্ঠা কৰিলে যে বৰ্তমানৰ ট্ৰাইবেল আৰু নতুনকৈ বিচৰা ট্ৰাইবেল, বিশেষকৈ আহোম সকল বেলেগ ধৰণৰ জনগোষ্ঠী, আৰু বৰ্তমানৰ ট্ৰাইবেলৰ লগত তেওঁলোক সমিল মিলেৰে হয়তো থাকিব নোৱাৰিব, বা আমিও হয়তো সমিল মিলেৰে সহাৱস্থানটো সম্ভৱ হৈ নুঠিব। আজিৰ তাৰিখত আহোমৰ দৰে এডভান্স কমিউনিটি এটাই কেলে ST বিচাৰিব লাগে?